শিশু যেতিয়া আমি দেখি পাইছোঁ যে 2 মাহৰ পানী কেঁচুৱা এটাৰো মানে কোভিড হৈছে 2 বছৰৰ বাচ্চা এটাৰো কোভিড হৈছে ডাঙৰ মানুহৰ আৰু সৰু বাচ্চাৰ এই যেটো কোভিড হোৱাৰ এই যেটো আপোনাৰ ট্ৰিটমেন্টৰ যেটো মানে ব্যৱস্থা হেতু একেই থাকে নে বেলেগ হয় ট্ৰিটমেন্টটো যেহেতু এটো এটা ভাইৰাছৰ বীজাণু ভাইৰাছৰ জৰিয়তে এজন মানুহৰ পৰা আন এজন মানুহৰ গাত বিয়পে আৰু ভাইৰাছৰ তেনে ধৰণৰ কোনো ধৰণৰ স্পেসিফিক ট্ৰিটমেন্ট নাই ভাইৰাছ ধৰক এন্টিভাইৰাছ যে এটো অকল কোভিড ভাইৰাছটোক মাৰি পেলাই তেনেকা ধৰণৰ কোনো এন্টিবায়োটিক নাই গতিকে যিখিনি ট্ৰিটমেন্ট আছে সিম্পটোমেটিক হিচাপে ট্ৰিটমেন্ট কৰা হয় যদি শিশুটিৰ জ্বৰ উঠে তেনেহলে জ্বৰৰ ঔষধ দিয়া হ'ব ভালকে পানী খোৱাব লাগিব যাতে শৰীৰটো হাইড্ৰেশনটো ভালকে থাকে তাৰ উপৰি ধৰক আৰু লগতে যদি কাহ হয় কাহৰ কাৰণে অলপ ট্ৰিটমেন্ট কৰিব লাগিব আৰু লগতে যদি কিবা উইকনেস হয় বা ওআৰএছ এবোৰ যিবোৰ দিব পাৰি তাৰ পিছত ঘৰত মনিটৰিং কৰিব লাগিব যদি উখালতে কিবা কষ্ট হয় বা লাংছত যদি বেছিকে নিউমোনিয়া হৈ যায় তেনেহলে নিউমোনিয়াৰ ট্ৰিটমেন্ট কৰিব লাগিব গতিকে ট্ৰিটমেন্টটো এডাল্টৰ আৰু শিশুৰ অলমোস্ট একেই সিম্পটোমেটিক ট্ৰিটমেন্ট তাৰ উপৰিও যদি মানে বেছি সিৰিয়াস হৈ যায় ধৰক মানে ইমিউন সিস্টেমটো যদি ইনভলভ হৈ যায় আৰু ইমিউন সিস্টেমটো যদি বেছিকে মানে এক্টিভিটিটো বাঢ়ি যাওয়াৰ ফলতো কিছুমান কমপ্লিকেশন দেখা দিয়ে পিছত পোষ্ট কোভিড তেনেকা হলে হেবোৰৰো ট্ৰিটমেন্ট কৰিব লাগিব